প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল বিচাল বগলৈ স্বাগতম জনাইছোঁ আৰু মানে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি গৈছোঁ আৰু মানে আজিকালি আপোনালোকে মানে ভিডিঅ'বোৰ একদম নোচোৱা হৈছে একদম চেনেলটো একদম ডাউন পৰি গৈছে আপোনালোকে ভিডিঅ'বোৰ চাব আৰু মানে আজি আমি গৈছোঁ মানে গুৱাহাটীলৈ বুলি আৰু গুৱাহাটীত গৈছোঁ একদম কৈছোঁ ব'লক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ আৰু মানে গৰম বন্ধ দিছে যিহেতু সেইকাৰণে মানে গুৱাহাটীলৈ ফুৰিবলৈ গৈ আছোঁ আৰু এইকেইদিন মানে ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম গুৱাহাটীৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' দিব চেষ্টা কৰিম আৰু এতিয়া যাব লাগে পুৱাই ব'লক আৰু মানে গাড়ী আহিছে আৰু গাড়ী একদম লগ পাইছোঁ আপোনালোকক ব'লক তো গাছি তাৰমানে আমি আহি পাই গৈছোঁ আৰু মানে এতিয়া আমি লাহেকৈ গুৱাহাটী পাম আৰু ইফালে দেখিছে আপোনালোকে এনেকৈ এতিয়া আমি গৈ আছোঁ আৰু মানে আহোঁতে বেছি ভিডিঅ' কৰা নাই বাৰু আৰু মানে এটা মানে আপোনালোকৰ কথা ক'বলৈ আছোঁ আৰু মানে এইফালে দেখিছে আপোনালোকে এয়া শৰাইঘাট দলং আমি ফাইনেলি পাই গ'লোঁ মানে আমি গুৱাহাটী আৰু পালোঁ আৰু এইফালে দেখিছে আপোনালোকে এয়া এইখন শৰাইঘাট দলং আৰু ইয়াত মানে অলপমান ৰখিলোঁ 1 মিনিটৰ কাৰণে ৰখি পেলাই অলপমান এনেকৈ দেখিছে আপোনালোকে ভিউ আৰু ইয়াত দেখিছে আপোনালোকে আৰু এতিয়া আমি গৈ আছোঁ আৰু এতিয়া মানে আমি বশিষ্ঠ আহি পাই গ'লোঁ আৰু এইখন হৈছে বশিষ্ঠ আশ্ৰম মানে মন্দিৰ বুলিয়ে কয় আৰু এইটো হৈছে মন্দিৰ আৰু এতিয়া ভিতৰলৈ যাওঁ ভিতৰত গৈ আপোনালোকক বাকীখিনি দেখাই আছোঁ আৰু মানে বেছি ভিডিঅ' কৰা নাই আহোঁতে আৰু মানে এইকেইদিন ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম গুৱাহাটীৰ পৰা আৰু এতিয়া ভিতৰলৈ এনেকৈ উঠি গৈ আছোঁ কেইটামান চিৰি আছে বাৰু আৰু এনেকৈ উঠিব লাগিব আৰু উঠি পেলাই এনেকৈ ধূপ চুপ আমি জ্বলাই ল'লোঁ আৰু এইফালে দেখিছে এনেকৈ মা আৰু দেউতাই এনেকৈ ধূপ চুপ জ্বলাই দিলে আৰু এতিয়া মানে আমি মন্দিৰৰ ভিতৰত আহিছোঁ মানে এটা মানে কাষত এটা মানে মন্দিৰৰ ভিতৰত এটা মানে গুহা টাইপৰ আছে তাৰ ভিতৰত আহিছোঁ আৰু এনেকুৱা মানে ভিতৰত দেখিছে আপোনালোকে ইয়াতে মানে ফুল চুল এনেকৈ ছটিয়াব লাগে আৰু এনেকৈ ফুল চুল ছটিওৱা হোৱাৰ পিছত এতিয়া মানে এনেকৈ সেৱা চেৱা কৰিলোঁ আৰু সেৱা চেৱা কৰি পেলাই এতিয়া ইয়াত মানে নিজৰা আছে যোনে যোনে আহিছে মানে আগতে গম পাইছে এইফালে এইটো হৈছে নিজৰা আৰু পানীবিলাক দেখিছে আপোনালোকে এতিয়া বাৰিষাৰ সময় যিহেতু পানী একদম বহুতেই বেছি আছে আৰু একদম যেনেকুৱা চাউণ্ড একদম গাইজ মই চাউণ্ডটো আপোনালোকক শুনি আছোঁ ৰ'ব আৰু মানে মই এনেকৈ ভৰি হাত অলপমান এনেকৈ ভৰিখন ধুই দিলোঁ এই পানীৰে আৰু এতিয়া আপোনালোকক চাউণ্ডটো শুনি আছোঁ ৰ'ব আৰু যে এই ক্লিপ দেখিছে আপোনালোকে এই ক্লিপটো মই এনেই চেলফি ষ্টিকডালেৰে লৈছোঁ চেলফি ষ্টিকডাল লৈ গৈছোঁ আৰু গুৱাহাটীত মানে ইয়াৰ নেক্সট ভিডিঅ' আপোনালোকে চেলফি ষ্টিকডালেৰে ধুনীয়াকৈ পাই যাব আৰু যদি আপোনালোকে আহি পোৱা নাই এই মন্দিৰটোত বশিষ্ঠ আশ্ৰমত আপোনালোকে আহিব পাৰে আৰু ইফালে এইটো হৈছে গণেশ মন্দিৰ মানে তাৰে কাষতে এইটো মানে মন্দিৰটো আছে আৰু ইফালে ইয়াত দেখিছে আপোনালোকে এইটো মন্দিৰ আৰু ইয়াতো মানে সেৱা চেৱা কৰিলোঁ আৰু এতিয়া যাব লাগে আৰু আজিয়ে মানে একদম গোটেই ঘূৰিম একদম আপোনালোকে নেক্সট ভিডিঅ' মানে পাৰ্ট 1 পাৰ্ট 2 এনেকৈ মানে পাই থাকিব দিয়ক গাইছ এনেকৈ আজি অলপমান চালোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ আৰু আজিলৈ বাই বাই আৰু মানে ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ মানে ভইচ অভাৰ দি অলপমান শেষ কৰিলোঁ মানে অলপমান হৈছে আৰু মানে গাইছ ইয়াৰ নেক্সট ভিডিঅ'ত লগ পাইছোঁ দিয়ক গাইছ গুৱাহাটীৰ পৰা ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব